অতিকৈ দুখ লগা হৃদয় বিদাৰক দৃশ্য। দেহৰ ভৰসা নাই বুজিছানে নাই, দেহৰ ভৰসা নাই বুজিছানে নাই, আজি হাঁহি আছো ক'বতো নোৱাৰো, আজি হাঁহি আছো ক'বতো নোৱাৰো, কাইলৈ বা কি আছে হাই কপালতে, কাইলৈ বা কি আছে হাই। 3 দিনতে তিৰণি পাতিব, 10 দিনতে দহা কাজ কৰিব। এয়া জুবিনদাৰ গান আছিলে, জুবিনদাই গাইছিলে। নমস্কাৰ, মই নৰেন কলিতা। আৰু ৰিচেণ্ট যিটো আকস্মিক দুৰ্ঘটনা সংঘটিত হৈছে দেৰগাঁৱত, এটা হৃদয় বিদাৰক ঘটনা গোটেই অসম জোকাৰি গৈছে। গাঁৱৰ আটাইখিনি মানুহ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা এটা দিন উলিয়াই টিলিঙা মন্দিৰ দৰ্শনৰ বাবে প্ৰস্তুত হৈছিলে। সকলোৰে আশা আকাংক্ষাবোৰ শেষ হৈ গ'ল। যিখিনি মানুহ নিহত হৈছে, মোৰ ফালৰ পৰা আত্মাৰ সদ্গতি কামনা কৰিছোঁ। কি কাৰণত দুৰ্ঘটনাটো হ'ল এতিয়ালৈ কোনো স্পষ্টকৈ ক'ব পৰা নাই। গোলাঘাটৰ শালিকীহাটৰ ভৰলু গাঁৱত এতিয়া হৃদয় বিদাৰক দৃশ্য দেখিবলৈ পাইছে আপোনালোকে নিউজ চেনেলসমূহত। কাৰ ক'ত মৃত্যু লিখিছে বিধাতাই, সেইটো কোনেও ক'ব নোৱাৰে। চৰণেহে জানে বোলে মৰণৰ ঠাই বুঢ়ালোকে কয়। এয়া চাওক গাঁওবাসীৰ ভাষ্য। ব্যক্তি মোৰ লগতে আছিলে 4টা বজালৈকে। আমাকো লগ ধৰিছিলে আমাৰ দুগৰাকী, আমি দুগৰাকী নগ'লোঁ, মানে দেহাটো ভাল নাছিলে বাবে। তেওঁলোক ইয়াৰ পৰা গৈ তেওঁলোকৰ 15জনমান ইতিমধ্যে ডেড বডি হৈছে, বাকীখিনি সংকটজনক অৱস্থাত আছে। আমি সেইখিনিলৈকে গম পাওঁ। কিমানজন গৈছিলে ইয়াৰ পৰা? 45জন গৈছিলে। 45জন গৈছিলে। হয়। ক'লৈ গৈছিলে তেওঁ টিলিঙা মন্দিৰলৈ গৈছিলে। নামখিনি আমি এতিয়ালৈকে নকওঁ বুলি ভাবিছোঁ, কিয়নো আমি এই গাঁৱতে আছোঁ যেতিয়া। মোৰ মানুহজনৰ মোমায়েকৰ ঘৰৰে মাত্ৰ 3জন গৈছিলে, 4জন গৈছিলে, 5জন গৈছিলে। 5জনে এতিয়ালৈকে ডেড বডি বুলিয়ে মই কোৱা শুনিছোঁ। নামখিনি ক'বলৈ বেয়া পাইছোঁ, ঘৰৰ ওচৰতে আছোঁ যে। মানুহখিনি আমি ইমান এতিয়ালৈকে কোৱা নাই এইজন ঢুকালে বুলি। মোৰ ঘৰৰ মানুহে ঢুকাইছে, মোৰ মামাৰ ঘৰৰে। মামাৰ ল'ৰাজনৰ বোৱাৰী গৈছিলে, ছোৱালী দুজনী আছিলে তেখেতৰ। ছোৱালী দুজনীও তেওঁ ডেড বডি বুলি কোৱা শুনিছোঁ। আৰু তেওঁ মাকো ডেড বডি, লগতে তেওঁ সৰুটো ভাইটি ছোৱালীজনী ল'ৰাটো গৈছিলে, তেওঁ ডেড বডি বুলি কোৱা শুনিছোঁ। বহুতকেইজনে ডেড বডি হৈছে, 15জন হৈ গৈছে ইতিমধ্যে। আৰু বাকীখিনি চাগে খবৰ আহি থাকিব, আপোনালোকে গম পাব। আমি যিহেতু গোটেই একেখন গাঁৱে গৈছিলে, আমাৰ বচা বলোৱা গাঁও হয়, এই বচা বলোৱা গাঁৱে গৈছিলে। কিমানটা বজাত ওলাই গৈছিলে? 3:30 বজাত গৈছিলে ওলাই। ব্যক্তি মোৰ লগতে আছিলে 4টা বজালৈকে। আমাকো লগ ধৰিছিলে আমাৰ দুগৰাকী, আমি দুগৰাকী নগ'লোঁ, মানে দেহাটো ভাল নাছিলে বাবে। তেওঁলোক ইয়াৰ পৰা গৈ তেওঁলোকৰ 15জনমান ইতিমধ্যে ডেড বডি হৈছে, বাকীখিনি সংকটজনক অৱস্থাত আছে। আমি সেইখিনিলৈকে গম পাওঁ। কিমানজন গৈছিলে ইয়াৰ পৰা? 45জন গৈছিলে। 45জন গৈছিলে। হয়। ক'লৈ গৈছিলে তেওঁ টিলিঙা মন্দিৰলৈ গৈছিলে। নামখিনি আমি এতিয়ালৈকে নকওঁ বুলি ভাবিছোঁ, কিয়নো আমি এই গাঁৱতে আছোঁ যেতিয়া। মোৰ মানুহজনৰ মোমায়েকৰ ঘৰৰে মাত্ৰ 3জন গৈছিলে, 4জন গৈছিলে, 5জন গৈছিলে। 5জনে এতিয়ালৈকে ডেড বডি বুলিয়ে মই কোৱা শুনিছোঁ। নামখিনি ক'বলৈ বেয়া পাইছোঁ, ঘৰৰ ওচৰতে আছোঁ যে। মানুহখিনি আমি ইমান এতিয়ালৈকে কোৱা নাই এইজন ঢুকালে বুলি। মোৰ ঘৰৰ মানুহে ঢুকাইছে, মোৰ মামাৰ ঘৰৰে। মামাৰ ল'ৰাজনৰ বোৱাৰী গৈছিলে, ছোৱালী দুজনী আছিলে তেখেতৰ। ছোৱালী দুজনীও তেওঁ ডেড বডি বুলি কোৱা শুনিছোঁ। আৰু তেওঁ মাকো ডেড বডি, লগতে তেওঁ সৰুটো ভাইটি ছোৱালীজনী ল'ৰাটো গৈছিলে, তেওঁ ডেড বডি বুলি কোৱা শুনিছোঁ। বহুতকেইজনে ডেড বডি হৈছে, 15জন হৈ গৈছে ইতিমধ্যে। আৰু বাকীখিনি চাগে খবৰ আহি থাকিব, আপোনালোকে গম পাব। আমি যিহেতু গোটেই একেখন গাঁৱে গৈছিলে, আমাৰ বচা বলোৱা গাঁও হয়, এই বচা বলোৱা গাঁৱে গৈছিলে। কিমানটা বজাত ওলাই গৈছিলে? 3:30 বজাত গৈছিলে।